আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অখণ্ড সংখ্যাৰ অনুশীলনী 1A। প্ৰথম প্ৰশ্নটো দিয়া আছে সত্য নে অসত্য কোৱা। এ নম্বৰটো ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। এইটো সত্য হ'ব। আমি আগৰ ভিডিঅ'টোত পাইছোঁ যিবিলাক সংখ্যাক ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় সেইবিলাকক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। এইটো সত্য হ'ব। বি নম্বৰটো দিয়া আছে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত হয়। এইটোও সত্য। আমি আগৰ ভিডিঅ'টোত পাইছোঁৱে যে যিবিলাক ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যা এই গোটেইখিনি সংখ্যাই মিলিয়ে অখণ্ড সংখ্যাৰ থোপটো গঠিত হয়। চি নম্বৰটো কৈছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। এইটো অসত্য, কাৰণ আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। ধৰা হ'ল ঋণাত্মক সংখ্যাবিলাক অখণ্ড সংখ্যা হয়, কিন্তু সেইবোৰ পূৰ্ণ সংখ্যা নহয়। দুই নম্বৰটো কৈছে অখণ্ড সংখ্যা ৰেখাডাল দুয়োপিনে বা দুয়ো দিশে শূন্যৰ বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত। এইটোও সত্য। আমি সংখ্যা ৰেখাডালত দেখিছোঁ যে সংখ্যা ৰেখাডালৰ দুয়োফালে বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত হৈ থাকে। ই নম্বৰটো কৈছে যদি a + b = 0 তেন্তে ইহঁতৰ এটা অন্তৰ যোগাত্মক বিপৰীত, অৰ্থাৎ এৰ যোগাত্মক বিপৰীত b অথবা বিৰ যোগাত্মক বিপৰীত a। এইটো আমি আগৰ ভিডিঅ'টোত পাইছোঁ যোগাত্মক বিপৰীতৰ বিষয়ে। ধৰা হ'ল এটা যিকোনো সংখ্যা 5ৰ যোগাত্মক বিপৰীত হয় -5। বিপৰীত হ'ল -5। দুই নম্বৰটো দিয়া আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এ নম্বৰটো দিছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি। আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা, ইয়াৰ উত্তৰ হ'ব 1। ধনাত্মক সংখ্যা আৰু স্বাভাৱিক সংখ্যা একেটা বস্তু। ধৰি লোৱা এডাল সংখ্যা ৰেখা, এইফালে 0, 1, 2, 3, 4 এইফালে অগণন আছে। এই 1ৰ পৰা ধৰিলে এই অগণন সংখ্যাবিলাক হৈছে স্বাভাৱিক নাইবা ধনাত্মক অখণ্ড সংখ্যা, আৰু সকলোতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে 1 হ'ব। গতিকে এ নম্বৰৰ উত্তৰটো হ'ল 1। বি নম্বৰটো কৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি। আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হ'ল -1। ঠিক তেনেকৈ ইয়াকো আমাক সংখ্যা ৰেখাত দেখাব পাৰোঁ। ধৰি লোৱা 0 আছে, -1, -2, -3। ঋণাত্মক বুলি কোৱাৰ লগে লগে আমি এইখিনিক ধৰিম শূন্যৰ বাওঁফালে যিখিনি থাকে, আৰু ইয়াৰে আটাইতকৈ ডাঙৰ ঋণাত্মক বুলি ক'লে আমি 1টোক বুজিম। চি নম্বৰটো দিয়া আছে যদি এ যিকোনো এটা অখণ্ড সংখ্যা তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি। যদি এ যিকোনো এটা অখণ্ড সংখ্যা হয় তেন্তে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব -a। আমি আগৰ ভিডিঅ'টোত যোগাত্মক বিপৰীতৰ বিষয়ে পঢ়িছোঁ। দুই নম্বৰটো দিয়া আছে এটা অশূন্য অখণ্ড সংখ্যা শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূন্যৰ পৰা সমান দূৰত কোন দিশত অৱস্থিত। ইয়াৰ উত্তৰটো হ'ব বিপৰীত দিশে। বিপৰীত দিশে। কিয়? ইয়াত কোৱা হৈছে যে এটা অশূন্য অখণ্ড সংখ্যা শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূন্যৰ পৰা সমান দূৰত কোন দিশত অৱস্থিত হ'ব বা থাকিব, এইটোৰ উত্তৰ হ'ল বিপৰীত দিশে। এতিয়া দেখুৱাইছোঁ। ধৰি লোৱা যিকোনো এটা অখণ্ড সংখ্যা -2। -2ৰ যোগাত্মক বিপৰীতটো হৈছে 2। এতিয়া আমি যদি এই দুয়োটা সংখ্যাকে এটা সংখ্যা ৰেখাত দেখুৱাব বিচাৰোঁ, এইটো 0, 1, 2, এইফালে আছে -1, -2। গতিকে -2ৰ যোগাত্মক বিপৰীত হৈছে 2, আৰু এই 2 আৰু -2 ইহঁত দুটা শূন্যৰ পৰা সমান দূৰত্বত বিপৰীত দিশে অৱস্থিত। সেইকাৰণে ইয়াৰ উত্তৰ হ'ব বিপৰীত দিশে। ই নম্বৰটো দিছে যদি a <b আৰু b <c তেন্তে a <c আৰু a b <c সত্য হ'বনে। এইটো সত্য হ'ব। সত্য
হ'ব উত্তৰটো সত্য হ'ব কেনেকৈ সত্য হ'ব দেখুৱাই দিছোঁ a less than b বুলি কৈছে প্ৰথমতে a less than b আৰু b less than c আমি যিকোনো এটা সংখ্যা ধৰি ললোঁ a মানে ধৰি লোৱা 2 ধৰি ললোঁ আৰু b equal to ধৰি লোৱা 3 ঠিক তেনেকৈ c equal to আমি ধৰি ললোঁ 4 এতিয়া এই কন্ডিশনটো আমাৰ ক্লিয়াৰ হৈ আছে যে a less than b হ'ব লাগিব গতিকে a টো আমি 2 ধৰিছো b টো 3 ধৰিছো গতিকে a less than b হৈ আছে ঠিক তেনেকৈ ইয়াত b less than c হ'ব লাগিব বুলি কৈছে গতিকে b আছিল 3 আমি c লৈছো 4 গতিকে b less than c হৈ আছে এতিয়া আমাক প্ৰশ্ন সুধিছে তেন্তে a less than c আৰু a less than b less than c হ'বনে হ'ব কাৰণ a less than c বুলি ক'লে a less than c আমাৰ ইয়াৰ ক্ষেত্ৰত a হৈছে 2 আৰু c হৈছে 4 গতিকে a less than c হৈ আছে ঠিক তেনেকৈ a less than b less than c এইটোও হ'ব যেনেকৈ আমি ধৰি লৈছিলোঁ a মানে 2 b মানে 3 c মানে 4 গতিকে এইটো সত্য হ'ব 3 নম্বৰটোত কৈছে তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা ইয়াৰ সত্যতা নিৰূপণ কৰিব দিছে a নম্বৰটো দিছে যদি a b c যিকোনো অখণ্ড সংখ্যা আৰু a less than b তেন্তে 1 নম্বৰটো দিয়া হৈছে a plus c less than b plus c আৰু b টো দিয়া হৈছে a minus c less than b minus c এইটো আমাক সত্যাপন কৰিব দিছে সত্যতা নিৰূপণ কৰিব দিছে আমি a b c এই তিনিটা অখণ্ড সংখ্যাক আমি ধৰি লম যিকোনো অখণ্ড সংখ্যা আৰু এটা কন্ডিশন দিয়া হৈছে হেতু হল a less than b হ'ব লাগিব আমি ধৰি ললো a মানে 2 b মানে 4 ধৰিব পাৰো আমি কাৰণ a less than b হ'ব লাগিব গতিকে b equal to 4 ধৰিব পাৰো আৰু c এটা যিকোনো সংখ্যা বুলি কৈছে c আমি ধৰি ল 6 ললো এতিয়া আমাক এই সত্যাপন কৰিব দিছে 1 নম্বৰটো দিয়া হৈছে a plus c less than b plus c গতিকে a আমি ধৰিছো 2 c ধৰিছো 6 এখানে less than হ'ব লাগিব b plus c আৰু c টো ধৰিছো আমি 6 গতিকে এখানে হ'ব 8 এখানে হ'ব 10 আমি দেখিলো যে এখানে সত্য হয় যে 8 less than 10 এটো তো সত্য হয় গতিকে a less than a plus c less than b plus c এটো সত্য হ'ব এটো সত্য ঠিক তেনেকৈ 2 নম্বৰটো কোৱা আছিল a minus c less than b minus c আমি ধৰিছিলো a মানে 2 minus c মানে ধৰিছিলো 6 b মানে ধৰিছিলো 4 c মানে হল 6 এতিয়া এটো সত্য হয়নে নহয় 2 minus 6 এটো আমি আগতে কৰি আহিছো আগৰ ভিডিওত 2 minus 6 হলে আমাৰ 4 হ'ব আৰু এটো 4 minus 6 মানে minus 2 হ'ব এতিয়া কোন ডাঙৰ কোন সৰু minus 4 ডাঙৰ হ'ব নে minus 2 ডাঙৰ হ'ব minus 2 ডাঙৰ হ'ব obviously গতিকে এইটো আমাৰ সত্যাপন হৈ গ'ল বি নম্বৰটো কৈছে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম এটো প্ৰমাণ কৰাৰ কাৰণে আমি দুটা সংখ্যা ধৰি ল'ব লাগিব এটা হৈছে ধনাত্মক এটা ঋণাত্মক গতিকে যিকোনো দুটা আমি ধনাত্মক আৰু ঋণাত্মক সংখ্যা ধৰি ললো ধৰা হল ধনাত্মক অখণ্ড সংখ্যাটো ধৰা হল ধনাত্মক অখণ্ড সংখ্যাটো 5 আৰু ঋণাত্মক অখণ্ড সংখ্যাটো -3 এতিয়া কি বুলি কৈছে প্ৰশ্নটোত ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাওঁ এতিয়া আমি দুয়োটাকে যোগ কৰি চাওঁ যোগ কৰি পাওঁ 5 plus -3 5 plus -3 means 5 minus 3 so 2 এটা আমি ধনাত্মক অখণ্ড সংখ্যা পালো আকৌ যদি এটা বেলেগ উদাহৰণ লওঁ ধৰি লোৱা
ধনাত্মক অখণ্ড সংখ্যাটো 5, ঋণাত্মকটো হৈছে -8। এতিয়া দুয়োটাকে যোগ কৰিলে 5 + -8 হ'ব। আৰু যোগ কৰিলে 5 - 8 হ'ব। কিন্তু ইয়াতে আমি -3 হে পাম, গতিকে এইটো সত্য নহয়। যিটো আমাক কৈছিল যে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যা পাম, এইটো সত্য হ'ব। কেতিয়াবা ধনাত্মক পাম, কেতিয়াবা ঋণাত্মকো পাব পাৰোঁ। তাৰপাছত চি নম্বৰটো 53 - 71, 53 + 71ৰ যোগাত্মক বিপৰীত। গতিকে যোগাত্মক বিপৰীত মানে আমি জানো যে দুয়োটাৰে যোগফলটো 0 হ'ব লাগে। যদি এই দুটাৰ অৰ্থাৎ 53 - 71 আৰু 53 + 71 ইহঁত দুটা যদি যোগফলটো 0 হয়, তেতিয়া আমি ক'ব পাৰিম যে দুয়োটা যোগাত্মক বিপৰীত। গতিকে আমি কৰি চাব পাৰোঁ ইয়াতে 53 - 73 এইখিনি যোগ কৰি ধৰি লোৱা 53 + 71, সৰি এইটো 73 নহয়, এইটো 71। এইখিনি কৰি চালে ইয়াত 71 আৰু 71 এইটো মাইনাছত আছে, এইটো প্লাছত আছে, গতিকে এইখিনি 0 হৈ যাব। আৰু ইফালে 53 + 53, গতিকে 53 আৰু 53 যোগ কৰিলে আমি শূন্য নাপাম কেতিয়াও, ইজ নট ইকুৱেল টু 0, শূন্য কেতিয়াও নাপাম। গতিকে এইটো অসত্য যে 53 - 71, 53 + 71ৰ যোগাত্মক বিপৰীত, এইটো অসত্য হ'ব। দুই নম্বৰত কৈছে -50 + 11 = 50 + -11, এইটো সত্য হয় নে অসত্য হয় আমাক প্ৰমাণ কৰিব দিছে। আমি কৰি ল'লোঁ, যেনিবা -50 + 11 এইখিনি কৰিলে আমাৰ ওলাব উত্তৰটো -39। আৰু যদি এইফালে দিয়াখিনি 50 + -11 কৰোঁ, তেতিয়া হ'ব প্ৰথমতে 50, এইটো প্লাছ আৰু মাইনাছ আছে, প্লাছে মাইনাছে মাইনাছ হ'ব আৰু 11 হ'ব। তো 50ৰ পৰা 11 গ'লে অনলি 39। গতিকে উত্তৰ একেটা হোৱা নাই, এটা হৈছে -39, এটা হৈছে 39। গতিকে এইটো অসত্য হ'ব, 2 নম্বৰটো অসত্য। ই নম্বৰটোত কৈছে যদি a আৰু b যিকোনো অখণ্ড সংখ্যা তেন্তে a - -b = a + b, এইটো সত্য হ'ব। কাৰণ আমি দেখিয়ে গম পাওঁ যে ইয়াত a - -b, গতিকে এই মাইনাছ আৰু a - পূৰণ হৈ প্লাছ হৈ যাব, এইটো সত্য হ'ব। 1 নম্বৰটো কৈছে যদি a ধনাত্মক অখণ্ড সংখ্যা তেন্তে 0 is less than a, এইটো সত্য হ'ব। যিকোনো ধনাত্মক অখণ্ড সংখ্যাই শূন্যতকৈ ডাঙৰ হয়, এইটো আমি সংখ্যা ৰেখাত দেখিয়ে গম পাওঁ।